কৰোনা যুদ্ধত দিন ৰাত একাকাৰ কৰি আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমবাসীৰ কাৰণে যিটো পদক্ষেপ হাতত লৈছে, তেওঁ যিটো কষ্ট কৰিছে, তেওঁৰ প্ৰতি সন্মান জনাই মই কালি তেওঁৰ এটা পেইণ্টিং কৰিছিলোঁ জ্বলি থকা জুইকুৰাৰে, আৰু ইতিমধ্যে মই আঁকি উলিয়াই আছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ ছবি একেলগে আঁকিছোঁ। আৰু এয়া লকডাউনৰ সময়খিনিত আমাৰ অসমৰ যিসকল প্ৰতিভাৱান যুৱক আছে, প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক ঘৰতে থাকি নিজৰ চিত্ৰশৈলী হওক বা নিজৰ সংগীতশৈলী হওক, নৃত্যশৈলী হওক, কাব্যশৈলী হওক, তেওঁলোকৰ যিটো হবি তাতে তেওঁলোকে নিজকে মনোনিৱেশ কৰক আৰু ঘৰত থাকক, কুশলে থাকক। ইতিমধ্যে 2012 চনত মই এটা পাতিহাঁহৰ কণীৰ খোলাত 1615জন বিখ্যাত মনীষীৰ ছবি অংকন কৰি বিশ্ব অভিলেখ কৰিছিলোঁ। তাৰ পিছত এটা ক্ষুদ্ৰ চাউলত সম্পূৰ্ণ ৰাষ্ট্ৰগান লিখি উলিয়াইছিলোঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতিৰ সৈতে। তাৰপিছত এটা চাউলত 26টা মহাত্মা গান্ধীৰ প্ৰতিকৃতি অংকন কৰি বিশ্ব অভিলেখ কৰিছিলোঁ। আৰু ইতিমধ্যে যোৱা বছৰ 14টা সৰিয়হ গুটিত স্বাধীন ভাৰতৰ 14জন ৰাষ্ট্ৰপতিৰ ছবি অংকন কৰি মই অসম বুক অফ ৰেকৰ্ডৰ মানপত্ৰ অৰ্জন কৰিছিলোঁ। আৰু এয়া লকডাউনৰ সময়খিনিত সমূহ ৰাইজ ঘৰতে থাকক, সকলোৱে কুশলে থাকক আৰু নিজৰ প্ৰতিভা বিকাশৰ এক সোণালী সুযোগ নিজৰ কাৰ্যকলাপত সকলোৱে মনোনিৱেশ কৰক। ধন্যবাদ।